নমস্কাৰ সকলো বন্ধু বান্ধৱীক শুভ দুপৰীয়া জনাই আকৌ মই অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে দুপৰীয়া ভাত খালেনে? মোক দেখিছেই নহয় কি কৰি আছোঁ। এতিয়া খৰি ফালি আছোঁ, 1টা বাজি গ'ল, ভাত বনোৱাই নাই। যিহেতু এনেকৈ গেছ শেষ হৈ গ'ল, 23 তাৰিখে গেছ শেষ হ'ল। এতিয়া মানে খৰি নাই, খৰি কেইডালমান বিচাৰি আনি এনেকৈ ফালি লৈছোঁ। আৰু কি কৰিম, খাবতো লাগিবই ভাত, সেয়ে কষ্ট কৰি হ'লেও এনেকৈ খৰি বিচাৰি মানে ভাত বনাবলৈ যা যোগাৰ কৰিছোঁ। আৰু কিনো ক'ম, ক'বলৈ ভাষাই নাই। এতিয়া তেওঁ যদি ভাল থকা হয় মই এনেকৈ খৰি ফালিবই নালাগে। এতিয়া তেওঁক এফালে থৈ আহিছোঁ, বাহিৰত বহাই থৈ আহিছোঁ, গেটখন চাই থাকিবলৈ বুলি কৈছোঁ। আৰু মানুহ দুনুহ আহিলে মোক ফোন কৰিব দিছোঁ। আৰু মই এনেকৈ খৰিখিনি ফালি লৈছোঁ। ফালি লৈ এতিয়া লাহেকৈ ভাত বনাব যোগাৰ কৰিম। আৰু এতিয়া 2টাই বাজিব টাইম হ'লগৈ। ভাত বনাই খাওঁ মানে 4টাই বাজিব। তথাপিতো কামৰ মাজতো ভিডিঅ' এটা দুটা আপোনালোকৰ মাজলৈ সেনেকৈ আগবঢ়াই আছোঁ। এফালে খৰি ফালি ভাগৰ লাগি গ'ল, দেখিছে নহয়। পানী খাম বুলি আহিলোঁ, ড্ৰামটোত পানীয়ে নাই, সেয়ে আকৌ পানীৰ ড্ৰাম এটা এনেকৈ ঢালি ল'ব লৈছোঁ। এতিয়া যি মতা মানুহে কৰা কামবিলাক ময়ে কৰিবলগীয়া হৈছে, উপায় নাই, কৰিব লাগিবই। তেনেকৈ কৰ্ম কৰি দুয়োজনে ইজনে সিজনে সহায় কৰে আগবাঢ়ি জীৱনটো চলাই গৈ আছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ এনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পাৰোঁ। আৰু এয়া এতিয়া মই জুইকা জ্বলাই লৈছোঁ। জুইকা জ্বলাই লৈ এতিয়া ভাত বহাওঁ আৰু লাহেকৈ। তেতিয়াহ'লে সকলোকে বাই বাই। আকৌ অন্য এটি ভিডিঅ'ত সকলোকে লগ পাম।